Hello viewers, welcome back to my channel Noyon J Vlogs. আজি ব্লগ ভিডিওটো বনাবলৈ মই এতিয়া বৰ্তমান দুলিয়াজান বাছ ষ্টেণ্ডত আছো আৰু মোৰ লগত এফালে আছে মোৰ মাহিৰ ল'ৰা নিবাৰণ ৰাজবংশী গুৱাহাটীৰ পৰা আহিছে। এই নিবাৰণ ৰাজবংশী গুৱাহাটীৰ পৰা আহিছে। ইহঁতে মানে কি মাহিয়ে ভাবি থৈছিলে আৰু আগতে টিলিঙা মন্দিৰ আমি দুলিয়াজানত থাকো যেহেতু দুলিয়াজানত মানে টিলিঙা মন্দিৰত কিবা ৰছীডাল গাঁঠি থৈ গৈছিলে মহাকুৱাৰ হেৰিত পালে বহুত দিন হৈ গ'ল, বহুত বছৰ হৈ গ'ল। এতিয়া মনত পৰিছে গতিকে আহিছে আজি বান্ধিব খুলিব যেতিয়া লছি বান্ধে বোলে এডাল খুলিব লাগে সেইটো কাৰণে আহিছে। গতিকে মাহিহঁতক লগত লৈ পিনে ওলাইছোঁ আৰু ই আৰু মই বাইকত যাম, মাহিহঁতি যাব গাড়ীত। বাকী চাই থাকক ভিডিঅ'টো নে কি কয়, আৰু ভিডিঅ'টোৰ মাজলৈ সোমাই আহক আৰু আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া দুলিয়াজানৰ বাছ ষ্টেণ্ডৰ পৰা ওলাইছোঁ ভাইটি আৰু মই আৰু গৈ আছোঁ এফালেদি গ'লে আপোনালোকে বৰডুবি তিনিচুকীয়া যাব পাৰে আৰু এইটো চাইডেদি গ'লে 21 নম্বৰ হৈ পিনে দুলিয়াজানৰ। গতিকে চাই থাকক ভিডিঅ'টো। ভাইটিয়ে বাইক চলাইছে, মই পিছফালে বহি ভিডিঅ' বনাই আছোঁ। এটা কথা গম পোৱা নাই যে এইটো যে বৰডুবিত যিটো তিনিচুকীয়াৰ টিলিঙা মন্দিৰ যিটো বৰডুবিত আছে, সেই মন্দিৰটোত যদি তুমি কাৰোবাৰ কথা ভাবি যিগৰাকী আছে বা যিগৰাকী হ'বলগীয়া আহি আছে সেইগৰাকীৰ কথা ভাবি পিনে তুমি যদি এটা টিলিঙা বান্ধা তেতিয়াহ'লে তোমাৰ সেই মনোকামনাটো পূৰ্ণ হয় বুলি এটা মানে মানুহৰ কথা প্ৰচলন মানে চলি আছে আৰু বিশ্বাস এটা। তুমি জানানে নাই এইটো কথা? জানো, সেইটো কাৰণে যাই আছোঁ, কিন্তু মনৰ মানুহ বিচাৰিব। ই মনৰ মানুহ বিচাৰিব যাই আছে। গতিকে আপোনালোকে জানে নাজানে যে তিনিচুকীয়া টিলিঙা মন্দিৰ যিসকল টিলিঙা মন্দিৰৰ ওচৰে পাঁজৰে থাকে তেওঁলোকে যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে এবাৰ কমেণ্ট এটা কৰক, মানে জানে নে নাজানে কথাটো। মই সৰুৰ পৰা শুনি আহিছোঁ, মই আজিলৈকে সেইটো কাম কৰি পোৱা নাই, কিন্তু চাওঁ নে কি কয় আজি কিবা এটা মোৰ চাকি গৈ জ্বলামগৈ, চাওঁচোন কিমান দূৰ হয়। আৰু আগতেতো এনেই তেনেকৈ মনত থকাত একো বেলেগ তেনেকৈ মই হেৰি কৰি পোৱা নাই। গতিকে চাই থাকক ভিডিঅ'টো। Let me take you for a ride. আহি পাই গ'লোঁ আমি অইল ইণ্ডিয়া লিমিটেডৰ বাহিৰত। তাৰ পৰা এখন মধুবন বুলি কয়, মধুবন টি ষ্টেট। এখন হৈছে মধুবন টি ষ্টেট, এইফালে হৈছে অইল ইণ্ডিয়া লিমিটেড আৰু এইটো চাইডে হৈছে BCPL অইলৰে আৰু প্ৰাইভেট ছেক্টৰ। আৰু চিধা গৈ এইফালে যদি যায় আপোনালোকে পাবগৈ নাওহলীয়া, আৰু এইটো চাইডে গ'লে পাব বৰডুবি। বেছি দূৰ নাই, বৰডুবি টিলিঙা মন্দিৰ পামেই আমি। যিহেতু দুলিয়াজানত থাকোঁ, দুলিয়াজানৰ পৰা বেছি দূৰ নহয়। গতিকে চাই থাকক ভিডিঅ'টো, দেখুৱাই আছোঁ আগলৈকে কি পাওঁ। 40 টকা দিব লাগে। এয়া মহামাহী চাকি জ্বলাব আহিছে গুৱাহাটীৰ পৰা, এইজন মহা। গতিকে মহা বিজি হৈ আছে, চাকি জ্বলাব আহিছে গুৱাহাটীৰ পৰা। কোন হয় সুধিছে, মহা কোন হয় সুধিছে, পিছত বুজি পাব। গতিকে চাই থাকক ভিডিঅ'টো। अच्युतं केशवं कृष्ण दामोदरं বস্তু চাকি জ্বলাবৰ বাবে লৈ ল'লোঁ আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ। গতিকে চাই থাকক। পূজাৰীজী কওকচোন এই বৰডুবিত টিলিঙা মন্দিৰৰ বিষয়ে অলপমান আমাৰ ভিউৱাৰ্ছসকলক। এই গছৰ গুৰিৰ পৰা শিৱলিংগ দেখা পাছতে পূজা ইয়াত আৰম্ভ হৈছে। এই আপোনাৰ শিৱলিংগ ওলাইছে, ইয়াতে নিজে ওলোৱা শিৱলিংগ, নিজে ওলাইছে শিৱলিংগ। আৰু এই গছজোপাত আগতে আপোনাৰ বহুত টিলিঙা বন্ধা দেখিছিলোঁ, এতিয়া ডালবিলাক ওলাই থকা ডালবিলাকত বন্ধা হৈছিলে। ডালবিলাক গছজোপা মৰি যোৱাৰ পাছত এই ডালবিলাকৰ পৰা চব টিলিঙা খুলি দিয়া হ'ল। আৰু আপুনি কিমান বছৰৰ পৰা ইয়াত? আমি প্ৰথমৰ পৰাই আৰু কিমান বছৰ হ'ল? আমাৰ মোটামুটি হৈ গ'ল আপোনাৰ 60 বছৰ ওপৰে। 60 বছৰ ওপৰ। থেংক ইউ পূজাৰী। শিৱলিংগটোৰ যিটো দেখিলে সেইটো শিৱলিংগটো বোলে তেওঁ কোৱা মতে কি আৰু চবেই জানেই ইয়াত আৰু বহুত মহত্ব থকা এই জেগাডোখৰ।
নিজে নিজে ওলাই আহিছিলে তাৰ পিছৰ পৰা ইয়াত টিলিঙা মন্দিৰ বুলি নামে প্ৰচলিত টিলিঙা বন্ধা ষ্টাৰ্ট কৰিছিলে তো টিলিঙা দেখিছে কিমান টিলিঙা ইয়াত এনেকৈ পৰি আছে এইবোৰ গোটেই চব ছাইডতে টিলিঙা ভৰ্তি এইফালে মই এবাৰ আপোনালোকক দেখুৱাম যিমানখিনি পাৰোঁ গতিকে এয়াই আছিলে আজিৰ ভিডিঅ'টো আৰু দুই এটা বস্তু দেখুৱাই আছোঁ তাৰপিছত আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম গতিকে চাই থাকক ভিডিঅ'। তিনিচুকীয়াৰ টিলিঙা মন্দিৰ এয়া টিলিঙা মন্দিৰৰ গেটৰ ভিতৰত টিলিঙা মন্দিৰৰ বাউণ্ডেৰীৰ ভিতৰৰ পৰা আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গতিকে যিসকল মোৰ চেনেলত নতুনকৈ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু এয়াই তেতিয়াহ'লে আজি বাই বাই।